Hi friends, welcome back to my YouTube channel. মই প্ৰিয়ংকা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আৰু আজি হৈছে একেবাৰে বেলেগ ধৰণৰ ভিডিঅ' মই একচুয়ালি ভিডিঅ'টো বনাম বুলি ভবা নাছিলো কিন্তু আপোনালোকৰ কমেন্ট ইমানে আহিলে মোক ফেসবুক ইনষ্টাগ্ৰামতো কমেন্ট কৰি সুধিছে আৰু মোৰ YouTube মানে ভিডিঅ' তলতো মোক কমেন্টত সুধিছে কিছুমানে মই ফাৰ্স্ট আপোনালোকক মই কমেন্ট কৰাবোৰ নামবোৰ মই উল্লেখ নকৰো বাট আপোনালোকে জানি থক জনে মোক এনেকুৱা কমেন্ট কৰিছিলে সো কিছুমানে দিছে এটো ফেক নিউজ নেকি বুলি হেতু আপোনালোকে কেনেকৈ ভাবিব পাৰিলে মই এনেকৈ যিকোনো ঘটনা এটা নগথাকে কেনেকৈ ফেক নিউজ দিব পাৰে বাৰু মই ফেক নিউজ দিলো যেনিবা আপোনালোকে ভিডিঅ'ত নিজে দেখিছে আৰক্ষী বিষয়া যেনেকৈ মানুহটো খুদিছে হেতুটো আপোনালোকে নিজে দেখিছে সো দেখি পিনি যে আপোনালোকে কেলে কিছুমানে ভাবিলে মই সকলোকে কোৱা নাই জনে মোক কমেন্ট কৰিছিলে তেও কৈ দিছো হেতু ফেক নিউজ নহয় আৰু যদি আপুনি অধিককে জানিব বিচাৰে আপুনি আমাৰ ধেমাজিত আৰক্ষী থানাত গৈ খুদি লব নাইবা আপোনাৰ যদি কোনোবা চিনাকি মানুহ আছে আপুনি খুদি লব আমাৰ ধেমাজি গোৱালচাপৰিত প্ৰদীপ গগৈ বুলি কোৱা মানুহজন এনেকুৱা কৰিলে নেকি বুলি সো তেতিয়া আপুনি গম পাই যাব আৰু ভিডিঅ'টো আছে এই মানুহজনে নিজে কৈছে আৰু আৰক্ষী বিষয়াই তেও কৈ দিয়া আৰু কিবা কিবি হুদা আপোনালোকে নিজে দেখিছে ভিডিঅ'ত সো হেতু আছিল আপোনাৰ এনসাৰ আৰু এটা মোক খুদিছিলে আৰু এজন মানুহে আপুনি এনেকুৱা ভিডিঅ' বনায় নেকি বুলি আপোনালোকেতো মোক দেখি আছে মই ব্লগ দিও আৰু ড্ৰেছ কালেকচনৰ ওপৰত মই ভিডিঅ' বেছি বনাও সো মানে কেতিয়াবা কিছুমান ঘটনাক মানে নিজে সহ্য কৰিব নোৱাৰি বহুত বেয়া লাগি যায় সো সমাজ আমাৰ মই অকলে নহয় সকলোকে মানে সজাগতা মানে এই ভিডিঅ'টো চাই পিনি কিছুমানৰ কাৰণে অকমান হলেও সহায় হয় কিছুমানে এটা কথা হলেও বুজি পায় সো অলপ হলেও সহায় হওক বা তেওঁলোকে নিজে বুজি পাওক ঘটনাটো সমাজত যে এনেকুৱা মানুহ থাকে আৰু যাতে এনেকুৱা মানুহ আৰু এই সমাজত নহয় এনেকুৱা ঘটনা নহয় সেই বুলি মই কিছুমান ভিডিঅ' মই দিও সো আপোনাৰ এনসাৰটো হেতু আছিল মই বেয়া নাপাও বাৰু আপুনি সুধিছে ঠিকে আছে ন সো মই কৈ দিছো হেতু ভিডিঅ' যোগেদি আৰু মই এই ঘটনাটোক লৈ কৈ দিও মই হেনাখনি মই কলো হেতেন কিন্তু ভিডিঅ'টো বহুত লং হৈ যাব সেইকাৰণে সকলো নকলো সকলো ঘটনা এই মানুহজন একচুয়ালি জুনে এনেকৈ কাটি মাৰিছিলে তেওঁৰ নাম প্ৰদীপ গগৈ আৰু তেওঁ একচুয়ালি 2 বছৰ দিন তেওঁ অকনমান মেন্টেলটো বেয়া হৈ আছিল বুলি কৈছে দিমাগ বেয়া মানে তেওঁ মন্দিৰৰ যেনেকৈ নামঘৰ তেনেকুৱা পইচা যি দান দক্ষিণা মানুহে দিয়ে হেতু তেওঁ চুৰ কৰিছিলে বুলি কৈছে সো মই হেবোৰ সব কেনেকৈ জানিলো আপোনালোকক কৈ দিও এই আমাৰ আপোনালোকে নিশ্চয় ধেমাজি বাহি যদি আপোনালোকে জানিব নাইবা ধেমাজি নহলে মোক কৈ দিও আমাৰ ধেমাজি জ্যোতিনগৰ বুলি কয় আমাৰ ঘৰ সো আৰু যত এনেকুৱা ঘটনা ঘটিলে আমাৰ ধেমাজিৰ পৰা বেছি দূৰ নহয় 3 কিলোমিটাৰ মানে নহব টাউনৰ পৰা আৰু আমাৰ বাইজনীৰ গাঁৱৰে হয় আমাৰ বাই যত বিয়া পাতিছে তেওঁলোকৰ গাঁৱৰ ঘটনাই হয় হেতু সেই কাৰণে সো মই কৈ দিছো এটা আসল ঘটনাটো এই মানুহজনে 2 বছৰ দিন অলপ মেন্টেলত ভুগি আছিল বুলি কৈছে আৰু তেও এনে মেন্টেলত ভুগা নাই তেও নামঘৰ তেনেকে জুনে দান দক্ষিণা দিয়ে মন্দিৰৰ পইচা তেও চুৰ কৰিছিলে হেনেকে চুৰ কৰিলে অবভিয়াসলি তেও দণ্ড দিব ঈশ্বৰে সেই কাৰণে তেও মেন্টেল হৈছিলে আৰু তেও এনেকুৱা হোৱা দেখি তেওঁৰ ওয়াইফে ওচৰৰ মানুহ দুজনীক মাতি কিবা মই নাজানো ভালকে কি কৰে হকাম এনেকে কৰিবলৈ বাতিছিলে বুলি কৈছে সো এই দুগৰাকী বুঢ়ী আহিছিলে এই বুঢ়ী দুগৰাকী খেদি মাৰিলে বুলি কৈছে এই প্ৰদীপ গগৈটোৱে এই নৰপিশাচটোৱে খেদি মাৰিলে বুলি কৈছে কিন্তু এই বুঢ়ী দুগৰাকী পলাই গৈ বাচিলে বুলি কৈছে আৰু যি গৰাকী বুঢ়ীক মাৰিলে তেওঁৰ মানে হাজবেণ্ডে বুঢ়াটো তেওঁক ৰখাইছিলে বুলি কৈছে তেওঁৰ বুঢ়াটো মন্দিৰৰ ভক্ত আছিলে বুলি কৈছে মানে তেনেকে ভকত আছিলে বুলি কৈছে তেওঁ ৰখালে বুলি কৈছে তুমি কেলে এই বুঢ়ীকে কেগৰাকী কেনেকে মাৰিছা খেদিছা বুলি সেই দেখি এই প্ৰদীপ গগৈটোৱে এই বুঢ়াটোৰ ওপৰত বেছিকে
খংটো উঠিলে, এই বুঢ়াটোক খেদি আহিলে, তই কেলৈ মোক ৰখাব লাগে বুলি। তাৰপিছত খেদি আহোঁতে বুঢ়াই ঘৰলৈ দৌৰ মাৰি বুঢ়ীক ক'লে বুলি কৈছে, দৰজাটো মাৰা, এই পগলাটো আহিছে, এতিয়া খেদি আহিছে, মোক খেদি আহিছে, তই দৰজাটো মাৰি ঘৰত সোমাই থাক। তাৰপিছত তেওঁ পলাই গ'ল পিছফালেদি। বুঢ়াটো পলাই যোৱাৰ পাছত বুঢ়ীজনীও দৰজাখন বন্ধ কৰি মাৰি আছিলে বুলি কৈছে ঘৰৰ ভিতৰতে, কিন্তু দৰজাখন কিবা পকা নাছিলে, দৰজাটো কিবা আছিলে বাঁহৰ। সেইকাৰণে দৰজাখন কাটি মেলি তেওঁ সোমাই বুঢ়ীজনীক চুচৰাই আনি কাটি মেলি কিবা কৰিলে, এনেকৈ ঘটনাটো গতাই দিলে। সেইটোৱে আছিলে তেওঁলোকৰ ঘটনা। বহুত বেয়া লাগিলে শুনি। এই বুঢ়ীগৰাকীৰ গাত কি দুখ আছিলে, একো দুখেই নাছিলে, কিন্তু তেওঁ ভুগিব লগা হ'ল। তেওঁৰ আত্মাই শান্তি লাভ কৰক সেইটো বিচাৰোঁ। কিন্তু আপোনালোকে যোনে কমেণ্ট কৰিছিলে, সেইটো তেওঁলোককে মই এই কথাটো ক'লোঁ। আপোনালোকে নিজৰ উত্তৰ পালে। মই বেয়া নাপাওঁ, আপোনালোকে এনেকৈ কমেণ্ট কৰি দেখুৱাই দিছে, ভালেই হৈছে। আজি মই সকলো কথা কৈ দিলোঁ। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে মোক কমেণ্ট কৰি সুধিব পাৰে। আজিলৈ আহোঁ। মই একো তেনেকৈ ভিডিঅ' কৰা নাই, কিন্তু সেইবিলাক উত্তৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ, উত্তৰ দিবলৈহে মই এই ভিডিঅ'টো বনালোঁ। বাই বাই।